এখন বলেৰো গাড়ী কাঢ়ি লোৱা কেন্দ্ৰ কৰি উত্তাল হ'ল বৰহুলা আৰক্ষী থানা চৌহদ। বৰহুলাৰ একাংশ দল সংগঠনে অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত ঘেৰাও কৰিলে বৰহুলা থানা। বৰহুলাৰ এজন ডেম্পৰ ব্যৱসায়ীয়ে যোৰহাটৰ সঙিয়া গাঁৱৰ বৰা উপাধিৰ এজন লোকৰ AS03 BC 5603 বলেৰো পিকআপ গাড়ীখন কাঢ়ি লোৱাৰ অভিযোগত ডেম্পৰ মালিকৰ বিৰুদ্ধে এজাহাৰ দিছিল বৰহুলা থানাত। কিন্তু ডেম্পৰ মালিকৰ বিৰুদ্ধে বৰহুলা আৰক্ষীয়ে যেনেধৰণৰ ব্যৱস্থা কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত একাধিক সংগঠনে ঘেৰাও কৰিলে বৰহুলা আৰক্ষী থানা। যোৱা শুকুৰবাৰে বৰহুলা আৰক্ষীয়ে বলেৰো গাড়ীখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে এই সম্পূৰ্ণ বিষয়টো ব্যৱসায়িক লেনদেন বুলিহে কয় ডেম্পৰ মালিকে। আপুনি এজন তদন্তকাৰী বিষয়া হিচাপে তেওঁ গাড়ীখন কালি তেওঁলোকৰ ঘৰত বিচাৰিছিলে, নেপালে তেওঁলোকে মিছ ফাঁকি কথা কৈছিলে। আজি এতিয়া বৰ্তমান গাড়ীখন বেলেগত পাইছে, যোনটো চাবিয়ে ষ্টাৰ্ট কৰে গাড়ীখনৰ কোম্পানীৰ পৰা দিয়া চাবিটো তেওঁলোকৰ ঘৰৰ পৰা ৰিকভাৰী হৈছে। মানে বিষয়টো আমি জানি তেওঁলোকে আনি মোক বাটত দিছে, তেওঁলোকৰ মানুহে দিছে, তেওঁলোকৰ মানুহে দিছে, তেওঁলোকৰ মানে মোৰ ঘৰৰ পৰাটো দিয়া নাই, এখেতৰ ঘৰৰ পৰা দিয়া নাই, তেওঁলোকৰ মানুহে দিছে, তেওঁলোকে অভিযুক্ত। এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। যোৰহাটৰ এজন আমাৰ থলুৱা অসমীয়া মানুহ লাচিত বৰা নামৰ এজন ব্যক্তি এখন গাড়ী ভাড়া দিবলৈ মাতি আনি বৰহুলা চাৰিআলি মুন্না নামৰ এজন চোৰাং ডেম্পৰ ব্যৱসায়ী, তেখেতে চোৰাং কিছুমান বস্তু তেখেতক নিবৰ কাৰণে বাধ্য কৰাইছিল আৰু তেখেতে কিন্তু সেই নিবলৈ বাধ্য নোহোৱাত তেখেতক আচলতে বিভিন্ন ধৰণৰ অত্যাচাৰ মাৰানাস্ত্ৰ লৈ তেখেতক মূৰত মানে ভয় ভাবুকি দি বিভিন্ন ধৰণৰ কৌশলেৰে আৰু মানে তেখেতলোকক দলিলত চহী কৰে, ভুৱাকে দলিলত চহী কৰে, তেখেতক গাড়ীখন জব্দ কৰি থৈছে আৰু তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটিছে। আৰু ইয়াৰ পিছত এই বৰহুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু তেখেতলোকক আজিলৈকে এৰেষ্ট কৰিব পৰা নাই, আজি তাৰিখলৈকে এৰেষ্ট কৰিব পৰা নাই। আৰু গোটেই বৰহুলাৰ বিভিন্ন দল সংগঠন, কৃষক মুক্তিৰ লগতে বিভিন্ন দল সংগঠনে তেখেতলোকৰ দাবী জনোৱাৰ পিছত আজি 24 ঘণ্টাৰ পিছত তেখেতলোকে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু গাড়ীখন য'ত পালে সেই ব্যক্তিজন বা চাবি যি তেখেতলোকক চলাই দিলে তেখেতলোকক কিন্তু সুখৰ কাৰণেও এই থানাত আনি হাজিৰ কৰোৱাহি নাই। এইটো এটা দুৰ্ভাগ্যজনক। এই চোৰাং ব্যৱসায়ীজনৰ লগত বৰহুলা থানাৰ সকলো মানে পুলিচ বিষয়াসকল তেখেতলোকে লুটুৰ-পুটুৰ হৈ গৈছে। গতিকে আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰিছোঁ। কালি 6:15 দিছে এফআইআৰ দিয়াৰ লগে লগে তেওঁলোকৰ অভিযোগ মতে আমি তেওঁলোকৰ ঘৰটো চাৰ্চ কৰিলোঁ। তাত কালি গাড়ী নাই, আমি ভিডিঅ' কৰি আহিছোঁ আৰু যিজন অভিযুক্ত এফআইআৰ দিছে তেওঁকো ঘৰত পোৱা নগ'ল। 2 নম্বৰৰ কথা আহিল গাড়ীখনৰ আমি আজি ৰাতিপুৱাৰ পৰাই তাৰ মানে যিহেতু মূল অভিযুক্তজনেই নাই, ঘৰৰ মানুহবোৰে একো ক'ব নোৱাৰো বুলি কৈছে, সেইকাৰণে আমি কম খেদি বিভিন্ন চোৰ চলি গাড়ীখন ৰিকভাৰ কৰি থানাত আমি ৰাখিছোঁ। বাকী তদন্ত কামটো চলি আছে, কেছ এটা ৰেজিষ্টাৰ হৈছে আৰু মানুহ পোৱাৰ লগে লগে আমি যিমানখিনি মানুহ ইয়াত জড়িত থকাটো প্ৰমাণ হ'ব লাগিব। কোনোবাই কৈ দিলেই মানুহ আমি এৰেষ্ট কৰিব নোৱাৰিম, কাৰণ আমিও চাকৰিয়ে কৰিবলৈ আহিছোঁ না। আইনে যিফালে যাবলৈ ক'ব আমি সেইফালে যাব লাগিব। তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।